নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ চাদৰত কেনেদৰে দহি কৰা হয়। মই এয়া প্ৰথমতে আগটো ধুনীয়াকৈ চিলাই লৈছোঁ। দহি গাঁঠিবলৈ মই এইকেইটা কালাৰ ব্যৱহাৰ কৰিছোঁ। চাদৰখনত যিদৰে মিনা কৰা আছে সেই একেইকেইটা কালাৰে মই লৈছোঁ। এয়া দলি সূতা ব্যৱহাৰ কৰিছোঁ আৰু এইটো গুলপীয়া ৰঙৰ মই গাঁঠি দিবৰ কাৰণে সূতা ব্যৱহাৰ কৰিম। আৰু এতিয়া বলকচোন মইনো কেনেকৈ দহি গাঁঠো আপোনালোকক দেখুৱাম। চাদৰখনৰ আগটো চিলাই লোৱাৰ পাছত মই এয়া নিৰ্দিষ্ট জোখ এটা কৰি দহিখিনি গাঁঠি গৈছোঁ। আহকচোন মই ইয়াত দেখুৱাই দিওঁ কেনেকৈনো মই দহি কৰোঁ। প্ৰথমতে মই এটা নিৰ্দিষ্ট জোখত বেজীটো সুমুৱাই দিছোঁ। তাৰ পাছত মই ইয়াত টানকৈ গাঁঠি তিনিটা কৰি দিছোঁ। ইয়াতো মই ইয়াত তিনিটা গাঁঠি কৰি ল'লোঁ। এইডাল বেজীটোত যিডাল সূতা আছে মই এইডাল সূতা ওপৰলৈ দি লৈছোঁ। তাৰপাছত এনেকৈ বেজীটো এনেকৈ লৈ লৈছোঁ। সূতাৰ ভিতৰত ভৰাই দিয়া নাই, মই এনেকৈ তলেদিয়ে ভৰাই লৈছোঁ। তাৰপাছত মই গাঁঠি কৰি দিম। গাঁঠিকেইটা কৰি হোৱাৰ পাছত মই এই সূতাডাল এনেকৈয়ে উলিয়াই নথওঁ। মই ইয়াৰ ভিতৰেদি এনেকৈ সুমুৱাই দিছোঁ যাতে ৰছীডাল ওলাই যাব নোৱাৰে। আৰু শেষত মই এখন কেঁচিৰ সহায়ত এইখিনি জোখত কাটি লৈছোঁ। আৰু এয়া দেখিছেনে দহিটো কিমান সুন্দৰকৈ হৈ গৈছে। আশা কৰিছোঁ আপোনালোকেও এনেদৰে দহি কৰিব পাৰিব। তেনেই সহজ পদ্ধতিৰে কৰিছোঁ। ভিডিঅ'টো যদি দুবাৰ তিনিবাৰ চাই তেতিয়া আপোনালোকে নিজেই কৰিব পাৰিব ঘৰতে। কৰিবি যে এইটো কাটি দে। আৰু এয়া মোৰ সম্পূৰ্ণ চাদৰখনৰ দহি গঠা হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। মই যিটো পদ্ধতিত দহি গাঁঠিছোঁ সেই পদ্ধতিত আপোনালোকেও যদি যোনসকল শিকাৰো তেওঁলোকে যদি এই পদ্ধতিটোত দহি গাঁঠিবলৈ শিকে তেনেহ'লে নিশ্চয় শিকিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অকণো স্কিপ নকৰাকৈ, নিশ্চয় পাৰিব বুলি আশা কৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো চুই দিব। ধন্যবাদ।